হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাম ফেচবুকত কেনেকৈ অটো লাইক ল'ব পাৰিব। এটা এপছ আপোনালোকে ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হ'ল এপেণ্টেল। এইটো আপুনি প্লে ষ্টৰত নাপাব। ইছ্যু বজাৰত যাই কিনে গুগলত চাৰ্চ কৰিব এপেণ্টেল এপিকে বুলি চাৰ্চ কৰি দিব, আহি যাব। নহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। মই এপেণ্টেল এপছটো অ'পেন কৰি আছোঁ। অ'পেন কৰাৰ লগে লগে আপোনাৰ ইমেইল এড্ৰেছ আৰু পাছৱৰ্ডটো দিব, তাৰপিছত লগ ইন কৰিব। লগ ইন কৰাৰ পাছত আপোনাৰ কি কৰিব লাগিব, ডাইৰেক্ট তলত যাব ছেটিং এণ্ড প্ৰাইভেচি। তলত যোৱাৰ লগে লগে আপুনি তাৰ তলত চাব ইয়াত পাব্লিক পোষ্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিকেইটা ইয়াত চাব পাব্লিক আৰু ফ্ৰেণ্ড আছে, পাব্লিক ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ এইবিলাক আপোনাৰ কি কৰিব লাগিব, চব পাব্লিক দিব লাগিব। এইটো পাব্লিক দিব লাগিব। তলত আৰু এটা আছে, এইটো পাব্লিক কৰি দিব। পাব্লিক কৰাৰ পাছত আপুনি ডাইৰেক্ট আপোনাৰ প্ৰফাইলত যাব। যোৱাৰ পিছত আপুনি কোনটো ফটোত লাইক ল'ব বিচাৰে এইটো ফটো অ'পেন কৰিব। মই এইটো ফটোত লাইক ল'ম। মোৰ লাইক আছে 10টা। এতিয়া আপুনি চাব কেইটা হ'ব মোৰ লাইক ফটোত। আপোনাৰ কি কৰিব লাগিব, ৱান্ট লাইক অন দিছ, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এডছ আহিব, এডটো আপুনি কেনচেল কৰি দিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপুনি তাৰপিছত কি কৰিব, ইয়াত এটা ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে চাওক আপুনি 10টা আছিল, এতিয়া 28টা হৈ গৈছে। আৰু এবাৰ ক্লিক কৰক, 31টা হৈ গৈছে। আৰু এবাৰ ক্লিক কৰক। এনেকৈ আপুনি আপোনাৰ ফটোত বহুত লাইক ল'ব পাৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া চাওক 32 হৈ গৈছে। লাইক 5 মিনিটত 100ৰ ওপৰত যাব। অ'কে, বাই।